মহাৰাষ্ট্ৰ চৰকাৰে মহাৰাষ্ট্ৰৰ সকলো পুলিচ কৰ্মচাৰী বা বিষয়া সকলোৰে ছুটি নাকচ কৰি দিছে। কোনে ছুটি ল'ব নোৱাৰিব। এই কাৰণে MNSৰ মুৰব্বী অৰ্থাৎ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মুৰব্বী ৰাজ ঠাকৰে সতৰ্কবাণী কৰি দিছিল যে যদি 3 তাৰিখলৈকে মছজিদৰ যদি লাউডস্পীকাৰ বন্ধ নকৰে, গুচাই নিদিয়ে, তেনেহ'লে 4 তাৰিখে সমগ্ৰ মহাৰাষ্ট্ৰত এটা বিক্ষিপ্ত ঘটনাৰ সৃষ্টি হ'ব। আৰু মছজিদত যেতিয়া আজান দিয়ে লাউডস্পীকাৰত আৰু তাৰ সমানকৈ মন্দিৰবিলাকত লাউডস্পীকাৰ ব্যৱহাৰ কৰি হনুমান চালিচা পাঠ কৰা হ'ব, তাতকৈ দুগুণ স্তৰত, মানে দুগুণ ডাঙৰকৈ। আৰু এইটো প্ৰত্যেকটোত মহাৰাষ্ট্ৰৰ প্ৰত্যেকটো ঠাইতে হ'ব। হনুমান চালিচা ডাঙৰকৈ পাঠ কৰা হ'ব, দুগুণ আজানতকৈ দুগুণ ডাঙৰকৈ, মানে চাউণ্ড লগাই। আহক এই খবৰটো সম্পূৰ্ণকৈ বুজি লওঁ। আৰু নিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাজ ঠাকৰে সতৰ্কবাণীৰ পিছত মহাৰাষ্ট্ৰ আৰক্ষী সতৰ্ক। মহাৰাষ্ট্ৰৰ DGP ৰাজনীশ শেঠে মঙলবাৰে ইয়াৰ পূৰ্বে ৰাজ্যৰ গৃহমন্ত্ৰী দিলীপ ৱালছে পাটিলক সাক্ষাৎ কৰে আৰু দুজনে জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে MNSৰ মুৰব্বীৰ সময়সীমাৰ আগতে আইন শৃংখলাৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ৰাজ্যখনৰ শীৰ্ষ আৰক্ষী বিষয়াই আজি NDTVক জনায় যে মহাৰাষ্ট্ৰ আৰক্ষীৰ সমগ্ৰ বাহিনী আইন শৃংখলাৰ পৰিস্থিতিৰ যিকোনো অৱনতিৰ মোকাবিলা কৰিবলৈ সতৰ্ক আৰু সাজু। মহাৰাষ্ট্ৰৰ DGP ৰাজনীশ শেঠে লগতে কয় যে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ সভাপতি ৰাজ ঠাকৰেৰ ভাষণ, য'ত তেওঁ মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰোৱাৰ বাবে সতৰ্কবাণীৰ পুনৰাবৃত্তি কৰিছিল। যিকোনো আইন শৃংখলাৰ পৰিস্থিতিৰ বাবে আৰক্ষী সাজু। যিকোনো আইন শৃংখলা বিঘ্নিত কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, শেঠে তেনেকৈ কয়। MNS মুৰব্বীয়ে লাউডস্পীকাৰ আঁতৰোৱাৰ বাবে তেওঁ 3 মে'ৰ সময়সীমা সতৰ্কবাণী কৰি দিছিলে। 3 মে'লৈকে সময় ধৰি দিছিলে মহাৰাষ্ট্ৰ চৰকাৰক। আৰু যদি এই লাউডস্পীকাৰটো বন্ধ নকৰে, যিটো মই হনুমান চালিচা কথা কৈছোঁ, হনুমান চালিচা পাঠ কৰা এটা ধমকি দিছিলে। ৰাজ্যিক আৰক্ষী সতৰ্ক আৰু সাজু মদত আছে বুলি জোৰ দি শ্ৰীযুত শেঠে কয়, মহাৰাষ্ট্ৰ আৰক্ষী যিকোনো ধৰণৰ আইন শৃংখলাৰ পৰিস্থিতি ৰক্ষা কৰিবলৈ সক্ষম। সকলো আৰক্ষীৰ যিবিলাক ছুটি আছে এইবিলাক বাতিল কৰা হৈছে। ৰাজ্যজুৰি ৰাজ্যিক ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ 90টালৈকে কোম্পানী আৰু 30,000 গেৰক্ষী মোতায়েন কৰা হৈছে। আইন শৃংখলা বজাই ৰখাৰ বাবে আৰক্ষীয়ে দায়বদ্ধ আৰু কোনেও আইন হাতত লোৱা উচিত নহয়। আইন শৃংখলাৰ বিঘ্নিত কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, সতৰ্কবাণী কৰি দিয়ে। তেওঁ লগতে কয়, মই সকলোকে শান্তি বজাই ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ৰাজ ঠাকৰে ঔৰংগাবাদত এক ৰেলীত মছজিদৰ ওপৰত লাউডস্পীকাৰ আঁতৰোৱাৰ বাবে 3 মে'ৰ সময়সীমা পুনৰাবৃত্তি কৰি সতৰ্ক কৰি দিয়ে যে তাৰ পিছত কি ঘটিব তাৰ দায়বদ্ধ তেওঁ নহ'ব। ঔৰংগাবাদত এক ৰাজহুৱা সমাৰোহত MNSৰ মুৰব্বীয়ে কয়, মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰাবলৈ 3 মে'ৰ সময়সীমাৰ পিছত কি ঘটিব তাৰ বাবে মই দায়বদ্ধ নহ'ম বা নহয়। 4 মে'ৰ পৰা MNSৰ মুৰব্বীয়ে কৈছিল, সকলো হিন্দুৱে মছজিদৰ ওপৰত লাউডস্পীকাৰৰ দুগুণ পৰিমাণত হনুমান চালিচা বজাব লাগে বা বজাব আৰম্ভ কৰি দিব। তেওঁ কয়, যদি তেওঁলোকে, মানে মুছলমানসকলৰ কথা কৈছে, যদি তেওঁলোকে ভালদৰে বুজি নাপায়, আমি তেওঁলোকক মহাৰাষ্ট্ৰৰ শক্তি দেখুৱাম। লাউডস্পীকাৰ কোলাহল এটা ধৰ্মীয় বিষয় নহয়, কিন্তু এক সামাজিক বিষয়। তেওঁ কয়, সকলো লাউডস্পীকাৰ অবৈধ। এইটো এটা সংগীতানুষ্ঠান নেকি যে ইমানবোৰ লাউডস্পীকাৰ ব্যৱহাৰ কৰা হৈছে, তেওঁ লগতে কৈছিল। ঠাকৰে কয় যে যদি উত্তৰ প্ৰদেশ চৰকাৰে লাউডস্পীকাৰ আঁতৰাব পাৰে, তেন্তে তেওঁৰ বিচ্ছিন্ন সম্পৰ্কীয় ভাই উদ্ধৱ ঠাকৰেৰ নেতৃত্বত মহাৰাষ্ট্ৰ চৰকাৰে এনে কৰাত বাধা কিয়?